आदिवासी स्टूडेंट एसोसिएशना गोख्रों सोमावसारदों। सोमावसारनायजों अख्रां गोमसारहोदों बिथांमोनहा बोथोरनि जब जब अखा हानायाबो हमथानानै लाखिनो हायाखै बिथांमोननि सोमावसारनायखौ। बाक्सा जिल्ला सालबारिनि बागान बास स्टेशनाव सोमावसारना गोख्रोङै सोंखारिनायजों सावनानै होदों रामेश्वर तेली, सन्जय किसान, कामाख्या प्रसाद, थासा फलब, लसन दास आरो रूपज्योति कर्मी बिथांमोननि सावगारि। थांनाय साननैसो सिगां सिलचरनि डलु साहा बागानाव जानाय जाथाय। गं 200 जेसीबी लानानै सरकारा साहा बागानाव हाबा मावग्राफोरनि थाग्रा खुलिखौ जेबो मिथिहोआलासिनो सिफायनानै होनायखौ थावरिनानै थानो हायाखै आसाया। आदिवासीनि सायाव बेबायदि अयथासार खालामनायखौ बन्द खालामनांगौनि थाखाय लोगोसे खहा जानांनाय नखरफोरनो थाबैनो खहा सुफुंनानै होफिननांगौनि दाबियाव दिनै बिथांमोनहा बीजेपी सरकार लोगोसे आसाम साहा बिफाननि माखासे दैदेनगिरिफोरनि हेंथायै बायदि बायदि स्लोगान होनानै गोमसार होदों फातिमाबाद साहा बागाननि बागान बास स्टेशनाव आसाया। যোৱা কিছুদিন আমি দেখিবলৈ পালোঁ যে কাছাৰত ডুলু চাহ বাগিচাত 200টা জেচিপি লৈ চৰকাৰে মানে উচ্ছেদ অভিযান চলালে আৰু সেই উচ্ছেদটো আমাৰ বাগিচা যোনটো নেকি বাগিচাৰ পৰা জীৱন যাপন কৰা আমাৰ চাহ শ্ৰমিকৰ ওপৰত মানে তেওঁলোকে উচ্ছেদ কৰিলে। বাগিচা 25 বিঘা মাটি তেওঁলোকে উচ্ছেদ কৰি তেওঁলোকে মানে তাতে গ্ৰীণ ফিল্ড তথা এয়াৰপোৰ্ট বনোৱাৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে তাৰ কাৰণে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ, চৰকাৰক উকিয়নি প্ৰদান কৰিছোঁ। কাৰণ চৰকাৰে কৈছিলে যে সবকা সাথ সবকা বিকাশ, চাহ শ্ৰমিকৰ লগত সদায় তেওঁলোকৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব। কিন্তু আজি আমি দেখিবলৈ পালোঁ 1 বছৰ বৰ্ষপূৰ্তি পালন কৰাৰ পিছতে তেওঁলোকে চাহ শ্ৰমিকৰ ওপৰত মানে তেওঁলোকৰ মানে যোনটো নেকি ক্ষোভ, তেওঁলোকৰ উন্নয়নৰ যোনটো নেকি শ্লোগান সেইটো পূৰণ কৰাৰ কাৰণে ষড়যন্ত্ৰ চলাইছে। আৰু দেখিবলৈ পালোঁ অসমত গৃহমন্ত্ৰী অহাৰ প্ৰৱেশৰ লগে লগে তেওঁলোকে মানে উচ্ছেদ অভিযান আৰম্ভ কৰিলে। কিহৰ ভিতৰত তেওঁলোকে মানে এই উচ্ছেদটো কৰিলে? কোনোবা বণিক গোষ্ঠীৰ, কোনোবা আদানী, কোনোবা আম্বানীৰ কাৰণে মানে তেওঁলোকে মানে মাটিৰ কাৰণে যুঁজা চলাইছে নেকি? গতিকে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, আগন্তুক দিনত যদি তেওঁলোকে চাহ শ্ৰমিকৰ উন্নয়নৰ পথত মানে কাম নকৰে, তেওঁলোকৰ যদি ভাবুকি সৃষ্টি কৰে, তেতিয়াহ'লে কিন্তু আগন্তুক দিনত যেনেকৈ কংগ্ৰেছক তেওঁলোকে আমাৰ আদিবাসী ৰাইজে মানে উঠিয়াই পঠাইছিলে, ঠিক তেনেদৰে বিজেপিকো মানে অসমৰ পৰা খেদি পঠিয়াব, সেইটো কিন্তু স্পষ্ট। গতিকে চৰকাৰক সময় থাকোঁতে আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ডুলু চাহ বাগিচাৰ উচ্ছেদ বন্ধ কৰিব লাগে আৰু চাহ শ্ৰমিকৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি আমাৰ আদিবাসী যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে নিমাত হৈ আছে। তেওঁলোকে বিজেপিৰ পকেটত বা বিজেপিৰ যোনটো নেকি ভোট বেংক হিচাপে যেনেকুৱা কাম কৰিব লাগে ঠিক তেনেকুৱা কাম কৰিছে। গতিকে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, সঁচাকৈ যদি আদিবাসী চাহ শ্ৰমিকৰ প্ৰতিনিধিত্ব কৰিছে তেতিয়াহ'লে অতি শীঘ্ৰে মাতক, নহ'লে কিন্তু আপোনালোকৰ বাসগৃহ তথা বাগিচা অঞ্চলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ কাৰণে আমি বাধ্য হওঁ। আমাৰ স্বগোষ্ঠীৰে যিসকল মন্ত্ৰী বিধায়ক আছে, পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী, ৰূপজ্যোতি কৰ্মী, যোনে নেকি বক্তব্য ইমান দিন ডাঙৰ খাই আছিলে, তেওঁ ক'লে যে চাহ শ্ৰমিকক তেওঁলোকক মানে সাহায্য প্ৰদান কৰা হ'ব, তেওঁলোকৰ PFৰ ধন আৰু তেওঁলোকৰ গ্ৰেজুৱেটি টকাহে দিয়া হ'ব, তেওঁলোকক কোনো ধৰণৰ কম্পেনচেশ্যন ক্ষতিপূৰণ দিয়া নহ'ব। সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা যে চৰকাৰৰ অংশীদাৰ হিচাপে তেওঁলোকে মন্ত্ৰী বিধায়ক হৈ থকাৰ পিছতো যদি তেনেকুৱা তেওঁলোকে মন্তব্য কৰে, সেইটো কিন্তু আদিবাসী ৰাইজে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। গতিকে তেওঁলোকে থকাতে যদি আদিবাসীসকল চিকিউৰ নহয়, তেওঁলোকে যদি সুৰক্ষা দিব নোৱাৰে, তেওঁলোকে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। আৰু চৰকাৰৰ যোনটো এজেণ্ট হৈ কাম কৰিছে সেইটো আমি কিন্তু সহ্য নকৰোঁ। অতি শীঘ্ৰে তেওঁলোকক মানে সকীয়াই দিছোঁ, অতি শীঘ্ৰে যদি চাহ শ্ৰমিকৰ প্ৰতি তেওঁলোকে মাত নামাতে তেতিয়াহ'লে কিন্তু বাগিচা অঞ্চল প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰাৰ কাৰণে আমি বাধ্য হওঁ।